ভাওনা সমাৰোহ ভাওনা প্ৰতিযোগিতা ইত্যাদিবোৰ হৈছে এফালৰ পৰা চাবলৈ গ'লে বৰ সুখৰ বিষয় অসমত এতিয়া 365 দিনৰ 300 দিন মানেই ভাওনা অনুষ্ঠিত হৈ থাকে বিশেষকৈ উজনি অসমত যোৰহাট শিৱসাগৰ ইত্যাদি অঞ্চলবিলাকত তাৰ লগে লগে কিন্তু আমি এটা কথা দেখি অলপ উদ্বিগ্ন হৈছো সেইটো হল ভাওনা গুৰুজনৰ নাম লৈ গুৰুজনৰ সংস্কৃতিৰ অপভ্ৰংশ কৰা হৈছে যেন আমাৰ বোধ হয় সাজপাৰৰ পৰা আৰম্ভ কৰি অভিনয় বচন নিক্ষেপ গীত মাত যিহৰ বাদ্যযন্ত্ৰ প্ৰয়োগ এই আমি যিটো দিশতেই লক্ষ্য কৰো প্ৰতিটো দিশতে দেখিছো যে বহুত বিকৃতি বিচ্যুতি ঘটিছে আৰু সেইকাৰণে আজি ভাওনা মোৰ নিজৰ অনুভৱটো ভাওনা আজি ভাওনা হৈ থকা নাই আৰু মানুহবিলাকে কিয় জানো সেইবিলাককে দেখোন আদৰি লোৱাৰ নিচিনা দেখি আমি বেছি হতাশ হৈছো কোনো প্ৰতিবাদ কৰা মানে ভাওনাথলীত ভাওনা চাই থকা মানুহে প্ৰতিবাদ কৰাটো আমি দেখা নাই মাইকত ইকো দিয়ে এনেধৰণৰ ইমান বেছিকে ইকো দিয়ে যে ওচৰত বহি থকা মানুহবিলাকে আচলতে বচন একো বুজি নাপায় বক নাপায় দূৰলৈহে যায় বচনটো উদ্দেশ্যটো কি ওচৰত এই ভাওনা চাই থকা মানুহখিনিয়ে যদি বচন বুজি নোপোৱাকে কোৱাটো তেওঁলোকৰ উদ্দেশ্য আৰু আবহ সংগীতৰ নামত মানে যন্ত্ৰ সংগীতৰ অত্যাচাৰ হয় বুলি মই ভাবো বাঁহীটো হোৱাই নোহোৱাই বাজি থাকে তাৰ উপৰি নেগেৰা খোলত এনেকুৱা কিছুমান ধ্বনিৰ সৃষ্টি কৰি হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি কৰে অট্টহাস্য বেকগ্ৰাউণ্ডত অট্টহাস্য মানে হেৰিয়াক কি কয় যিজন অভিনেতা তেওঁ অট্টহাস্য মাৰিবলৈ হয়তো সক্ষম নহয় এইটো বেকগ্ৰাউণ্ডত নাটৰ ওচৰত বহা দুহৰীয়াই অট্টহাস্য মাৰি দিয়ে আৰু বচন কোৱা মানেই যেন আস্ফালন ভাওনাৰ বচন মানে আস্ফালনটো নহয় প্ৰতিটো চৰিত্ৰ যদি আস্ফালন কৰি কথা ক'বলৈ হয় এইবোৰ দেখি শুনি বৰ মানে দুখ লাগে